এতিয়া আমি লৈ লৈছোঁ দুটা বিলাহী। এতিয়া আমি কাটি ল'লোঁ। এতিয়া আমি পেষ্ট বনাম এইটো মিক্স। এতিয়া আমি এইটো চাকিম। আমি এইটো গুড়া কৰি আনিলোঁ পিচি পেলাই। এতিয়া আমি চাকি লৈছোঁ। এনেকৈ আমি এইটোত দি লৈছোঁ চাকনিত আৰু এনেকৈ কৰি দিছোঁ। জোলখিনি হেৰি হৈ গৈছে। আমি চাবোনখিনি কাটি ল'ম সৰু সৰুকৈ। আমি সৰু সৰু কৰি ল'লোঁ টুকুৰা টুকুৰা। এতিয়া আমি ঢালি ল'ম চাবোনখিনি। ঢালি ল'ম। এতিয়া আমাৰ এইটো হৈ গ'ল। চাবোনৰ পেষ্টটো আমি এতিয়া গলাই ল'লোঁ। এতিয়া আমি লৈ যাম। বন্ধ কৰি দিওঁ গেছটো। এতিয়া আমি এইটো হালধি অকণমান দি দিছোঁ আৰু এতিয়া আমি বিলাহী ৰসখিনি দি দিলোঁ। স্কিনৰ কাৰণে ধুনীয়া হয়, গ্ল' আহিব। এইটো কাৰণে আমি দি দিছোঁ হালধি ৰস অকণমান। এতিয়া আমি এইখিনি ঢালি দিওঁ। এতিয়া আমি এইটো তিনিটাত দি লৈছোঁ। এতিয়া আমি থৈ দিম ফ্ৰিজত 2-3 ঘণ্টাৰ কাৰণে। এতিয়া আমাৰ বনাইছিলোঁ এইটো বিলাহীৰ চাবোনটো। চাওক কিমান ধুনীয়া হৈছে কালাৰটো। এইটো ওপৰতো এনেকৈ থাকিব। এইটো বনাইছিলোঁ ডেটল দি পেলাই। কিমান ধুনীয়া হৈছে ন। টান হৈছে ন, বহুত টান। এই আছেনো কি হাড্ডি নিচিনা টান হৈ গৈছে।